নমস্কাৰ মই মৃন্ময় জ্যোতি বৰা এটা নতুন ব্লগ ষ্টাৰ্ট কৰিছো আৰু এটো মোৰ প্ৰথম ব্লগ আজি আমি গৈ আছো সিকিমলৈ আমি সিকিমলৈ যাত্ৰা আৰম্ভ কৰিছো এতিয়া দেখাই আছো সকলোকে এয়া মানস দা তাৰ পিছতে আমাৰ ধ্ৰুৱ বৰা দা নমস্কাৰ তাৰ পিছতে ত্ৰিদীপ বৰা এয়া প্লাবন ত্ৰিদীপ বৰা অনুভৱ কেনে কৈ দিয়া অকনমান প্ৰথম জীৱনত মানে ইমান লং জাৰ্নি মানে ট্ৰেইনত কৰিছিলো ভাল অনুভৱ আৰু মজা লাগিছে মোৰ চিটেটো বঢ়িয়া বঢ়িয়া এতিয়া আমি চাপৰমুখ পাইছোহি চাপৰমুখ পালো আৰু চাপৰমুখৰ চিংৰা খাই আছো এয়া ওপৰত বৰা আমাৰ একদম পুৰা কেনেকুৱা পালা একদম বঢ়িয়া লাগিছে চিংৰা খাই খুব টেষ্টি হয় আৰু চাউল দিয়াৰ কাৰণে খুব ভাল লাগিছে খাই বঢ়িয়া বঢ়িয়া দিদি কিয় কিমান খুলিছা হা খোলাইছে কিয় কিমান সোনকালে খবৰ নাপায়তো বুজিছা নাই নক'বা ইমান প্লাবন ক'ত প্লাবন এইটো চাওক এক নম্বৰ ঢপ একদম তোমাৰ ঢপ কৈছো নহয় খালি খোৱা আৰু মোবাইল দিবা কাৰণ হেডফোন লগাই আহি লাভ নাই আহি তো ঠিকে আছে আমি দেখুৱাই যাম সকলোৱে চাই যাব সিকিম গৈ আছো পাম সোনকালে সকলোৱে চাব আৰু আমি এনজয় কৰিম লগতে আপোনালোকে এনজয় কৰিব এতিয়া আমি বঙাইগাঁও পাবলৈ হৈছে আৰু সকলোৱে আমি খানা পিনা খালোঁ ইয়াতে দিছিলে আমি অৰ্ডাৰ দিলোঁ ইয়াতে ট্ৰেইনতে ভাত অৰ্ডাৰ দিলোঁ ভাত খালোঁ সকলোৱে আৰু এতিয়া বঙাইগাঁও প্ৰায় পাওঁ পাওঁ হৈছোঁ বুলি ক'ব পাৰি আৰু এইপিনে আমি এতিয়া চব ওপৰতে গোটেইকেইটা ওপৰতে আছোঁ গোটেইকেইটা ওপৰতে এতিয়াও ওপৰতে বহি লৈছোঁ অকল লাহে লাহে শুম আৰু অকণ শুম সকলোৱে প্ৰায় 2টামান বজাত চাগে আমি NJP পামগৈ আৰু ন মাজতে এয়া ভুক্ত ঘুম এনেকুৱা ঘুঙাইছে শুব পৰা নাইকিয়া কিবা ক ঠাণ্ডা ইমান লাগিছে নহয় এটা শুবলৈ দিয়া নাই ঘুমনি নকৈছো মই দেখাই দিছো ৰাতিৰ প্ৰায় 2টা বাজিব 3টা বাজিবৰ হ'ল বুলি ক'ব পাৰি আৰু 2:50 আৰু আমি আহি উপস্থিত হৈছোঁ NJPত আহি উপস্থিত হৈছোঁ বৰ্তমান আৰু NJPৰ ষ্টেচনটো খুবেই ডাঙৰ প্ৰথমবাৰ ষ্টেচনটোত আহিছোঁ আৰু কাইলৈ ৰাতিপুৱাৰ পৰাহে আমাৰ ছিকিমলৈ বুলি যাত্ৰা আৰম্ভ হ'ব কাৰণ এতিয়া বহুত দেৰি হৈ গৈছে আৰু আমি ইয়াতে হোটেল এখন ঠিক কৰিছোঁ NJPতে আমি ইয়াতে থাকিম আৰু কাইলৈৰ পৰা আপোনালোকক গোটেইখিনি দেখাই যাম আৰু আপোনালোকে চাব বুলি আশা ৰাখিলোঁ হেল্ল' এণ্ড ৱেলকাম টু চিলিগুৰি এণ্ড আমি আহি কালি ৰাতি পালোহি তো চিলিগুৰিত থাকিলোঁ লগতে এয়া মৃন্ময় আছে এয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ কাৰণ আমাৰ এজন ফ্লাইটত আহি আছে সেইকাৰণে মানে আমি ইয়াতে অলপ থাকিব লগা হৈছে তাৰ কাৰণে ৰ'ব লগা হৈছে তো এয়া আমি এয়া পূৰা একদম চব ৰেডি হৈ গৈছে টুৰিষ্ট পূৰা ৰেডি হৈ গৈছে আমিও যাম আৰু কম সময়ত তো চাই থাকক ব্লগটো মৃন্ময় ব্লগটো ভাল পাব ভাল পালে লাইক কৰিব আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব কাৰণ আমি ইয়াৰ পৰাই আমি মানে এই ব্লগটো আৰম্ভ কৰিছোঁ তো মৃন্ময় লোৱা বঢ়িয়া আমি আৰম্ভ কৰিম অকণ লাহেকৈ ওলাম আমাৰ লগৰ এজন আহি আছে ফ্লাইটত আমি তেওঁক লৈ পেলাই একেবাৰে আমি গেংটকলৈ ওলাম তো সকলোৱে চাই যাব ভিডিঅ'টো আৰু আশা কৰিছোঁ ভাল পাব এতিয়া আমি অলপমান ওলাই আহিছোঁ অলপ সময়ৰ কাৰণে ওলাই আহিছোঁ আৰু খুব এটা ধুনীয়া পৰিৱেশ দেখাই আছোঁ সকলোকে একদম NJP ষ্টেচনৰ লগতে আমি আছিলোঁ কালি আৰু একদম ধুনীয়া পৰিৱেশ কালি যিহেতু বহুত দেৰি হৈ গৈছিলে আন্ধাৰ হৈ আছিলে একো দেখাব পৰা নাছিলোঁ আজি অকণমান দেখাব গৈ আছোঁ
এতিয়া আমি ৰুমৰ পৰা ওলাইছোঁ আৰু নিচান আহি পাইছেহি সি ফ্লাইটৰ পৰা নামিছে মাত্ৰ সি আহি আছে NJP-লে আৰু আমি এতিয়া ডাইৰেক্ট ছিকিমলৈ গৈ আছোঁ ছিকিমলৈ বুলি ওলাইছোঁ আৰু আমাৰ ত্ৰিদীপে কিবা এটা ক'ব নমস্কাৰ পৰম শ্ৰদ্ধাভাজন সতীৰ্থসকল আৰু অগ্ৰজজন প্ৰথমে সেৱা জনাইছোঁ আৰু যিজন আহি আছে তেওঁলোকে আমি সেৱা জনাইছোঁ ইয়াৰ পৰাই আৰু আমি যিহেতু বহুত অলপ 12 ঘণ্টা এটা কাৰ্যসূচীৰে আহি পেলাই আমি শিলিগুৰি NJP পালোহি আৰু NJP সৰুতে ৰুমত আমি বসবাস কৰিব বেচৰি থাকিলোঁ তাৰপিছত এতিয়া আমি যাম গেংটক ছিকিম গেংটক বহুত ঠাণ্ডা পৰিব তেতিয়া মই লগত এইটো কিনি ল'লোঁ কোনোবা এটা ক'লা কিনি আহিছিলোঁ এইটো ক'লাটো বগা আমি অৱশেষত মানে ছিকিমলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ গাড়ীত উঠিলোঁ একদম নিচান আহি পাই গ'ল চেয়াৰটো বহুত একদম কষ্ট আমাৰ পাইছেহি আহি পেলাই এনে পিছপানে আছে আমাৰ ধ্ৰুৱ মানস দা তাৰপিছত আমাৰ দাদাও আছে আমাৰ এইফালে তাৰপিছতে আমি গৈ আছোঁ দেখাই যাম সকলোকে অৱশেষত আহি গেংটক পাই গ'লোহি আৰু আমি ৰুমত সোমালোহি আৰু সকলোৱে ৰুম ল'লোঁ 2টা ৰুম লোৱা হৈছে আমি 4জন ইয়াত থাকিব এটা ৰুমত আৰু 2জন আমি এটা ৰুমত থাকিম আৰু এইপিনে প্ৰায় ঠাণ্ডাত আহি পেলাই একদম চব কম্বলত সোমাইছেহি একদম কম্বলত সোমাইছে একদম ৰুমটো অকণমান দেখাই দিছোঁ ৰুমটো আৰু যিহেতু প্ৰায় দেৰি হৈ গ'ল 10টা বাজি গ'ল আমি আজি ওলাই যোৱা নহ'ব আৰু কাইলৈ আমি পুৱাই ওলাই যাম নৰ্থ ছিকিমৰ ফালে তো আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু লাষ্টত এয়া নিচান আহিছে একদম মুখ চুখ ঢাকি আহিছে আৰু ইটো ৰুম অকণমান দেখাই দিছোঁগৈ আৰু ইমানতে ব্লগটো সামৰিম এইটো আমাৰ আৰু এটা ৰুম আৰু আজি ব্লগটো ইমানতে সামৰিম ৰুমটো লাষ্টত দেখাই দিছোঁ আমাৰ এইটো বেলেগ এটা ৰুম আমি 2জন থাকিম ইয়াত আৰু এটা বস্তু দেখাইছোঁ হোটেলৰ পৰা অকণমান ভিউটি দেখাই দিছোঁ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু কাইলৈৰ পৰা এটা নতুন ব্লগ ষ্টাৰ্ট কৰিম আৰু দেখাম সকলোকে কাইলৈৰ পৰা আশা কৰিছোঁ সকলোৱে ভাল পাব আৰু সকলোৱে চাই যাব গোটেইকেইটা ভিডিঅ' থেংক ইউ